হেল্ল' এভৰিৱান, আপোনালোক সকলোকে নমস্কাৰ জনাই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে ৰাতিৰ ভিডিঅ'। মাহৰ দাইল বনাইছিলোঁ এনেদৰে মাটিৰ তলৰ আলু দি। কোনে কোনে ভাল পোৱা জনাবচোন। খাই বহুত বেছি ভাল লাগে নহয় জানো। যিসকলে খায় তেওঁলোকে নিশ্চয়কৈ গম পাব। আৰু এইফালে মোৰ দালি হৈ গ'ল। একদম নৰ্মেলকৈ বনাইছোঁ, শুকান জলকীয়া তেজপাত দি পেলাই। আপোনালোকৰ ফালে বিহুৰ দিনা এনেদৰে কোনে কোনে ৰাতি মাহৰ দাইল বনাই খাই জনাবচোন। ঠাই ভেদে বেলেগ বেলেগ স্থানত বেলেগ বেলেগকৈ বনাই বাৰু। আৰু এয়া হৈছে আজিৰ ভিডিঅ'। মানে এনেদৰে কেৰেচীয়া হাঁহ এটা মাৰিলে, আলহী আহিব, দেউতাই সকলোখিনি ৰেডি কৰি দিলে আৰু এইফালে মই বনাব ৰেডি হৈ গ'লোঁ। এয়া আলু কাটি ল'লোঁ আৰু এইফালে মই দাইলটো বনাই ৰেডি কৰিয়ে লৈছোঁ। বহুত দেৰি হৈ গৈছে ভাত বনোৱাত। আৰু এইফালে মাছৰ চব্জি, মাছৰ মাথাৰ মানে আদা জাল বনাই থৈ দিছে মোৰ জাজনীয়ে। আৰু এইফালে মই আলুখিনি অকণমান ভাজি থৈ দিছোঁ। মইতো এইটো ষ্টাইলতে আঞ্জা বনাওঁ, মানে মাংসৰ আঞ্জা বনাওঁ, গতিকে মই এনেদৰে বনাইছোঁ। সকলোখিনি এনেদৰে কৰি মেলি পানীটো দি এইফালে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইফালে মই চব্জি বনালোঁ, মাছ ভাজি, এইফালে বেঙেনা ভাজি, সকলোখিনি ৰেডি কৰি লৈ আলহীক দিয়ে দিলোঁ আৰু মানে জল্দি কৰিছোঁ। আৰু এইফালে মাহৰ দাইল ৰাতি যে বনাইছিলোঁ সেয়াও অকণমান দি দিলোঁ। মচুৰ দাইলটো বনাইছোঁৱেই বাৰু। মাংস, চব্জি গোটেইখিনি বনাইছোঁ, সকলোকে দি দিলোঁ। আৰু মোৰ ভিডিঅ'তে মোৰ জাজনীক কৰিব দিছিলোঁ, তাইখিনি হেল্প কৰি দিয়াৰ বাবে থেংক ইউ ৰাজশ্ৰী। আৰু সকলোৰে ঘৰত আলহী আহে, বহুত বেছি ভাল লাগে নহয় জানো। বিহু বা কিবা এটা পাতিলে সকলো আলহীকে দেখা পোৱা যায়, তেতিয়া মনবোৰ বহুত ভাল লাগে। এনেইতো আৰু এনেকৈ আজিকালি যোৱাই নাযায়, খোৱাই নাযায়, সকলোৱে ব্যস্ত। এয়া আৰু এইফালে মই কৈছিলোঁ যে ভিডিঅ'টো সকলোবোৰ দেখাই দিয়ে, কিন্তু তাই আৰু মানে অকণমান দেখাই দিলে আৰু ইমান দেখুৱাই থাকিব বেয়া পালে। এয়া আৰু এইফালে আমি সকলো আলহী যোৱাৰ পিছত তিনিওজনীয়ে ফুৰিব গ'লোঁ খুৰীমাৰ সৈতে বৰমাহঁতৰ ঘৰত। এয়া আমাক এনেদৰে চাহ দিলে। আৰু এইফালে জাজনীয়ে মানে লাজতে কৈছে আৰু ভিডিঅ' বনাব মানা কৰিছে, সেই গতিকে এনেদৰে হাতখন দি দিলে। আজিৰ ভিডিঅ'তে মোৰ ইমানেই আছিলে দেই। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। বাই বাই।